অভিনেত্ৰী নিশিতা গোস্বামী শ্যাম কানু মহন্তৰ লগত ইমানে বেছি ভাল, মাজে মাজে শ্যাম কানু মহন্তৰ ঘৰত দিনে ৰাতিয়ে থাকিবলৈ যায়। আৰু শ্যাম কানু মহন্তৰ চৰিত্ৰটো চাওক, ধুনীয়া ছোৱালী দেখিলে ভিডিঅ' কলত তেখেতৰ অংগ পতংগ দেখাবলৈ আৰম্ভ কৰি দিয়ে। মানে চৰিত্ৰটো বেয়াই। এনেকুৱা মানুহৰ ঘৰত দিনে ৰাতিয়ে নিশিতা গোস্বামীয়ে থাকিবলৈ যায় বাবে হয়তো তেখেতক ছিংগাপুৰলৈ যোৱা চান্স দিলে, নৰ্থ ইষ্ট ফেষ্টিভেলত হোষ্টিং কৰিবলৈ তেখেতক চান্স দিছিল। কথা ইমানেই। আপুনি অপৰাধী হয়। নিশিতা গোস্বামী যদি আপুনি চাই আছে, আপুনি অপৰাধী হয়, অভিযুক্ত হয়। তেখেতক যিমান পাৰে সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। বহুত তথ্য লুকাই আছে। যিজন ব্যক্তি শ্যাম কানু মহন্তৰ লগত ভাল সম্পৰ্ক, তেনেহ'লে তেওঁ জড়িত থাকিব পাৰে। আৰু আপুনিতো ছিংগাপুৰ গৈছিল, মনে মনে ছিংগাপুৰৰ পৰা গুচি আহিছে, তেনেহ'লে অসমৰ ৰাইজে কি ভাবিব? ভাবিব লগা কি আছে? এতিয়া আপোনালোকে মিডিয়াৰ আগত নাটক কৰিব নালাগে। তদন্ত চলি আছে, গ্ৰেপ্তাৰ কৰিব, জেৰা কৰিব, তাত যি ক'ব লগা আছে আপুনি ক'ব। ইতিমধ্যে গম পোৱা গৈছে কেনেকুৱা চৰিত্ৰ মানুহৰ লগত আপোনালোকে থাকে, আপোনালোকৰ সম্পৰ্ক। ঘিণ লাগিছে মোৰ।